हेलो व्यूअर्स आसाम उइंडोर तरफर पर मैं आज आको एक नतुन भिडिओ लै आनिছোঁ। एबार भिडिओर विषय हल धनतेरस। धनतेरस आहि आछे, এই দুদিনৰ ভিতৰত ধনতেৰছ হ'ব। আমি ধনতেৰছৰ দিনা বিভিন্ন ধৰণৰ বস্তু আমি ক্ৰয় কৰোঁ। বিশেষকৈ সোণ ৰূপৰ পৰা আদি কৰি যিবিলাক ইউটেনচিল বস্তু হয়, যিকোনো ধাতু বস্তু হয়, এটা ক্ৰয় কৰাৰ এটা পৰম্পৰা আছে। আৰু আমি এইবিলাক সেইদিনা বস্তু এটা কিবা এটা কিনি পেলাই লৈ যাওঁ। সেইদিনা আমি কি ধৰণৰ বস্তু কিনিব পাৰোঁ আৰু কেনেকুৱা ধৰণৰ আজিকালি আপোনাৰ দোকানবিলাকত বস্তুবোৰ পোৱা যায়, সেইটোৰ বিষয়ে এটা সৰু এটা ভিডিঅ' হ'ব। আপোনালোকে নিশ্চয় এটা ভাল পাব আৰু কি বস্তু আছে মাৰ্কেটত সেইটোৰ বিষয়ে আপোনালোকে আইডিয়া এটা পাব। প্ৰথমে আমি চাই লওঁ এই দোকানটোত কি বস্তু আছে আৰু কি ধৰণৰ বস্তু পোৱা যায় আৰু ধনতেৰছত কি ধৰণৰ বস্তু ল'ব লাগে। ধনতেৰছৰ দিনা আমি বিভিন্ন ধৰণৰ বস্তু কিনিব পাৰোঁ, যেনেকুৱা পূজা সামগ্ৰী বস্তুৱেই হওক বা যিকোনো কিচেনত লগা বিভিন্ন ধৰণৰ ইউটেনচিলৰ বস্তুৱেই হওক, এলুমিনিয়ামেই হওক বা ষ্টেইনলেছ ষ্টিলেই হওক, সেইবিলাক বস্তু আমি কিনিব পাৰোঁ। প্ৰথমতে আমি চাওঁ পিতলৰ বস্তুৰ বিষয়ে আমি কি বস্তু কিনিব পাৰি। সেইদিনা পূজা সামগ্ৰী কিবা এটা বস্তু বহুতে ক্ৰয় কৰিব পাৰে। পূজা সামগ্ৰীৰ ভিতৰত এইবিলাক চাওঁ আমি। প্ৰথমতে ষ্টেইনলেছ ষ্টিলৰ এইটো ধূপদানি। এইবিলাক ধূপদানি 30 ৰুপিছৰ ধূপদানি হয়। 10 ৰুপিছ 15 ৰুপিছৰ পৰা ষ্টাৰ্ট। আৰু এইবিলাক আপোনাৰ দিয়া হয় মানে চাকি। ইয়াৰো দুটা চাইজ আছে, তিনিটা চাইজ আছে, ওপৰত এটা ডাঙৰ এটা চাইজ। খুব ধুনীয়া ইয়াৰ কাৰিকৰী, অলপ হেভি হয়। আপোনালোকে এইটো চাব পাৰে। ইয়াৰ চাইজ তিনিটা আছে। এইটো এটা চাইজ, এইটো 3 নম্বৰ চাইজ, এইটো 2 নম্বৰ চাইজ, এইটো 1 নম্বৰ চাইজ। আৰু এনেকুৱা ধৰণৰ আৰু এটা চাকি আছে যিটো আমি এনেকুৱা আৰতি চাকি বুলি কওঁ। এনেকুৱা পিছফালে ধৰিব পৰা এটা হেণ্ডেলৰ নিচিনা থাকে, এইটো ধৰি পেলাই আমি আৰতি কৰিবৰ কাৰণে সুবিধা হয়। এইটো ধৰণৰ এটা চাকি আছে। আৰু এইটো হ'ল পঞ্চপ্ৰদীপ, যিটো 5মুখীয়া হয়, পঞ্চপ্ৰদীপ। ইয়াৰো বিভিন্ন চাইজৰ থাকে, বিভিন্ন মডেলৰ থাকে। এইটো অলপ ডাঙৰ চাইজ, এইটো অলপ সৰু চাইজ। তাৰ ওপৰত আছে কেণ্ডেল ষ্টেণ্ড। এইবিলাকো আমি ক্ৰয় কৰিব পাৰি। এনেকুৱা ধৰণৰ কেণ্ডেল ষ্টেণ্ড, এইটোত কেণ্ডেল আমি জ্বলাব পাৰোঁ। ইয়াত আমি আগৰবাতি দিব পাৰোঁ। আৰু ইয়াৰ দাম হ'ল 80। দামবিলাক মই কিছু কৈ যাম, আপোনালোকে চাব পাৰিব কোনটো কি প্ৰাইচ হয়। এইটো এটা ষ্টেণ্ড থকা দিয়া হয়। এইটোৰ ভিতৰতে কেইবাটাও চাইজ থাকে। আৰু ইয়াৰ প্ৰাইচ হ'ল মাত্ৰ 70। ইয়াতকৈ সৰু চাইজো থাকে, এইটো অলপ ডাঙৰ চাইজ। কেমেৰাত হয়তো ইমান ডাঙৰ ধৰা নাপায়। আৰু যিটো চাইজ দেখালোঁ তাতকৈ অলপ ডাঙৰ চাইজ এইটো ধৰক আপোনালোকৰ 90 পৰা 100ৰ ভিতৰত হৈ যাব। আৰু এইবিলাক টিলিঙা বিভিন্ন চাইজৰ আছে, সৰু চাইজ ডাঙৰ চাইজৰ আছে। এই টিলিঙাটো পৰিব 150 ভিতৰত, টিলিঙাটো পৰা হৈ যাব। তাৰপিছত আকৌ দেখাওঁ পিতলৰ বস্তুৰ ভিতৰত এইটো কুমণ্ডল। শিৱক পানী ঢালিবৰ কাৰণে, গাখীৰ ঢালিবৰ কাৰণে এনেকুৱা কুমণ্ডল ব্যৱহাৰ কৰা হয়। এইটো 2 নম্বৰ চাইজ কুমণ্ডল। এইটো তাতকৈ অলপ ডাঙৰ চাইজ 4 নম্বৰ। ইয়াতকৈ ডাঙৰ চাইজো থাকে। আৰু এইটো 3 নম্বৰ চাইজ। এইটো চাইজে চাফিচিয়েণ্ট, বহুতখিনি ধৰিব। এইখিনিত প্ৰায় এপোৱা গাখীৰ ধৰি যাব। এপোৱা গাখীৰ আজিকালি ধেমালি নহয়। এইটো পৰি যাব 200 টকাৰ ওপৰ যাব, চামথিং হ'ব। এইটো আপোনাৰ 150ৰ ভিতৰত হৈ যাব, এনেকুৱা কুমণ্ডল। এইটো 100% পিয়'ৰ ব্ৰাছৰ আছে। এইবিলাক আপোনাৰ কোনো অসুবিধা নাই, যিমান টেঙা দি মাজিব ইমান চিকচিকিয়াব। আজিকালি আৰু এটা বস্তু চাব আপোনালোকে,
পিতলৰ ঘটি, এইবিলাক পিতলৰ ঘটি বিভিন্ন টাইপৰ থাকে, বিভিন্ন মডেলৰ থাকে। এইটো কিছুমান পিতলৰ ঘটিৰ মাজত জইন দিয়া থাকে, এইটোত কোনো জইন টাইপৰ কোনো বস্তু নাই, পূৰা গোটা আছে, লিক হোৱাৰ কোনো সম্ভাৱনা নাথাকে। এইটো পিতলৰ ঘটি। আৰু ইয়াৰটো 2 নম্বৰ চাইজ, এইটো আপোনাৰ 120-110 টকাৰ ভিতৰত হৈ যাব এনেকুৱা পিতলৰ ঘটি। মই যিবিলাক ৰেট কৈছোঁ বিভিন্ন জেগাত বিভিন্ন টাইপৰ ৰেট হ'ব পাৰে। মোৰ তাত যিটো ৰেট আছে সেই চবৰ তাত এইটো ৰেট নহ'বও পাৰে, কিছুমানত হয়তো কম থাকিব পাৰে, কিছুমান তাত বেছি থাকিব পাৰে। সেইটো আপোনাৰ মাৰ্কেটিঙৰ লগত কথা, কিছুমান কেৰিং চাৰ্জৰ লগত কথা। অৱশ্যে এইটো ছিজন অৱশ্যে আগতকৈ এইবিলাক ৰেট বাঢ়িছে, বহুত বাঢ়িছে। কাঁহ পিতলৰ ৰেট, চব বস্তুৰ ৰেট বাঢ়িছে বৰ্তমান এই 2-3 মাহৰ ভিতৰত। এইটো হ'ল দিয়া হয়, মাজত হলিতা দিয়া। এইটো মাজত হলিতা দিয়া হয়। এইটো খুলিব পাৰে, এই বস্তুটো খুলিব পাৰে। আৰু ইয়াৰ প্ৰাইচ হ'ল 60, অনলি 60। ভালেখিনি ডাঙৰ আছে, আপোনালোকে হয়তো কেমেৰাত ইমান ধৰা নাপাব, সৰুৱে দেখা পায় কেমেৰাত। আৰু এইটো টাইপৰ এটা ঘটি হয়, এনেকুৱা টাইপৰ লোটা, যিটো তলফালে কোনো জইন নাই, লিক হোৱাৰ কোনো সম্ভাৱনা নাথাকে। আৰু এই ঘটিটোৰ প্ৰাইচ হয় অনলি 100। তাৰপিছত কিছুমান তামৰ লোটা আছে, এইবিলাকো আপোনালোকে চাব পাৰে। এইবিলাক হ'ল তামৰ লোটা। এইটোত কোনো আপোনাৰ জইন নাই, ফুল পিয়ৰ তামৰ আছে, 100% ফুল গেৰাণ্টি থকা তামৰ। এনেকুৱা তামৰ ভিতৰত আজিকালি বহুত ভেজাল ওলাইছে। এইটো ফুল তামৰ হয়, কোনো অসুবিধা নাই। আৰু তামৰ আপোনাৰ এইটো ৰেট পৰি যাব প্ৰায় 150 ওপৰত পৰি যাব, প্ৰায় এপোৱা ধৰিব এইখিনিত পানী। আকৌ আমি ঘূৰি আহোঁ ষ্টিলৰ বস্তুৰ ওচৰলৈ। এইটো ষ্টিলৰ ফুলদানি বুলি ক'ব পাৰি। ক'ৰবাত মন্দিৰে চন্দিৰে যাবলৈ আপোনাৰ এইখিনি ফুল চুল বা বেলেগ কিবা এইখিনি সেন্দুৰ চন্দন আদি লৈ যাব পাৰি। ফুলদানি, এইবিলাক ষ্টিলৰ কাৰী পট, ইণ্ডাকশ্যনত দিব পৰা কাৰী পট। এইটো কাৰী পট, তামৰ কাৰিকৰী কৰা আছে ইয়াত। ইয়াৰ ওপৰত ধৰাটো তামৰ আছে, তলিটো আপোনাৰ হেণ্ডেলকেইটাও তামৰ আছে, আৰু ইয়াৰ বেছটো তামৰ হয়। আৰু লিডটো হ'ব গ্লাছৰ। তেনেকুৱা ধৰণৰ আপোনালোকে বস্তু ধনতেৰছৰ দিনা কিনিব পাৰে। বিভিন্ন ধৰণৰ ষ্টিলৰ ডাব্বা আছে, গিলাচ আছে, বিভিন্ন ধৰণৰ আপোনাৰ এনেকুৱা পুৰি ডাব্বা আছে, এনেকুৱা ধৰণৰ পুৰি ডাব্বা খুব ভাল কোৱালিটি, ষ্টেইনলেছ ষ্টিলৰ হয়, ফুল গেৰাণ্টি থকা ষ্টিলৰ হয়। ইয়াৰ ওপৰত আপোনাৰ লেজাৰ প্ৰিণ্টিং কৰা আছে, খুব ধুনীয়া এটা ডিজাইন কৰা আছে, লেজাৰ প্ৰিণ্টিং। আজিকালি লেজাৰ প্ৰিণ্টিং বহুত চলি আছে। এনেকুৱা ধৰণৰ আপোনাৰ কফি মগ আছে, ডাবল ৱালৰ ষ্টেইনলেছ ষ্টিলৰ কফি মগ। এইবিলাক 120-100কৈ। আৰু এইফালে আকৌ আহিছোঁ তামৰ গ্লাছলৈ। এইবিলাক এইবিলাক আপোনাৰ পিতলৰ গ্লাছ হয়। আৰু এই পিতলৰ গ্লাছৰ বিষয়ে আগত এটা ভিডিঅ' দিয়া আছে মোৰ চেনেলত, আপোনালোকে চাব পাৰিব। কেইবাডাজন ডিজাইনৰ দিয়া আছে। আৰু এইবিলাক হ'ল কাৰী পট। আপোনাৰ তলফালেতো আপোনাৰ বেছটো হ'ল তামৰ প্ৰলেপ দিয়া থাকিব। এইটো আপোনাৰ জুইটো বহাব পাৰিব, আপোনাৰ ইণ্ডাকশ্যনতো চলিব, মাল্টিপাৰ্পাছ হয়। এইটো হ'ল বালাজী কোম্পানীৰ আপোনাৰ কাৰী পট। ইয়াৰ ঢাকোন থাকিব, ওপৰত ধৰা থাকিব। এনেকুৱা বস্তু ক্ৰয় কৰিব পাৰে। ষ্টিলৰ জাগ আছে, 2 লিটাৰৰ জাগ আছে। এনেকুৱা ভিতৰত তামৰ জগো পাব। ষ্টিলৰ সৰু সৰু লোটা পাব, যিবিলাক আমি পূজা পাৰ্পছত আমি ইউজ কৰিব পাৰোঁ, বা বেলেগ কামতো আমি ইউজ কৰিব পাৰোঁ। এইবিলাকো আমি ধনতেৰছৰ দিনা ক্ৰয় কৰিব পাৰোঁ। এনেকুৱা ষ্টিলৰ সৰু সৰু ষ্টিলৰ ডাব্বা, আপোনাৰ মছলা বা বেলেগ কিবা কিবি বস্তু ৰাখিবৰ কাৰণে এইবিলাক ল'ব পাৰি। আজিকালি প্লাষ্টিকতকৈ ষ্টিলৰ এইটো ডিউৰেবল, আৰু আপোনাৰ 100% হাইজিনো হয় ষ্টিল। তো ষ্টিলো আমি ক্ৰয় কৰিব পাৰি ধনতেৰছৰ দিনা। এনেকুৱা ধৰণৰ সৰু সৰু ডাব্বা, মছলা বা বেলেগ কিবা কিবি ৰাখিবৰ কাৰণে।
ষ্টিলৰ ভাল ভাল গ্লাছ আছে এনেকুৱা বস্তু আমি কিনিব পাৰি ইয়াৰবিলাক গ্লাছ আপোনাৰ 20 ৰুপিছৰ পৰা ষ্টাৰ্ট ষ্টিলৰ গ্লাছ আজিকালি আপোনাৰ ষ্টিলৰ দিয়া ওলাইছে ষ্টিলৰ যিটো চাকি হয় এনেকুৱা টাইপৰ এইবিলাক ষ্টিলৰ চাকি ইয়াৰ সাইজ বিভিন্ন সাইজৰ আছে অলপ আগত চালে আপোনালোকে আৰু ইয়াৰ প্ৰাইস হ'ল 100 ইয়াৰ প্ৰাইস হ'ল 100 এর ভিতৰত হৈ যাব এইবিলাকৰ প্ৰাইস ইয়াতকৈ সৰু সাইজও পাব আৰু কেইটামান দিয়াৰ সাইজ আছে আপোনালোকে চাব পাৰে এনেকুৱা ধৰণৰ মছলা ডাব্বাও কিনিব পাৰে এটো আপোনাৰ ব্র্যান্ডেড হয় নায়াসা কোম্পানীৰ হয় ব্র্যান্ডেড মছলা ডাব্বা পিকল পট বুলি কোৱা হয় আচাৰৰ কাৰণে আপোনাৰ ইউজ কৰা হয় আৰু ইয়াতে অলপ ষ্টাইলিছ বস্তু এটা আছে কাৰি পট স্কোয়ার শেপৰ কাৰি পট স্কোয়ার শেপৰ কাৰি পট এটো আমি ইন্ডাকশনত দিব পাৰো ইয়াৰ আৰটা শেপ এটা আছে এটো টাইপৰ খুব ধুনিয়া স্টিললেস স্টিলৰ এটা পৰা সাইডত ধৰা বাবেও আছে ডাইনিংত আমি কিবা ভাজি সাজি ৰাখিব পাৰি অলপ সময়ৰ কাৰণে গেছটো আমি গৰম কৰিব পাৰি ইন্ডাকশনতো বহাব পাৰি আৰু ইয়াৰ বাহিৰে আৰু বিভিন্ন ধৰণৰ বস্তু আপোনালোকে ক্ৰয় কৰিব পাৰে আপোনাৰ যদি ওপেলৱেৰৰ কোনো বস্তু কিনিব পাৰে ষ্টেইনলেস ষ্টিলৰ বা মিল্টনৰ কোনো বস্তু কিনিব পাৰে যিকোনো হক বস্তু হক আপুনি তামৰে হক পিতলৰে হক বস্তু কিনিব পাৰে তামৰ গিলাসও পাব তো ফ্ৰেন্ডস আজি আপোনালোকে কিবা এটা হলে আইডিয়া কৰিলে আপোনাৰ ধানতেৰছৰ দিনা কি কি বস্তু ক্ৰয় কৰিব আৰু কি ধৰণৰ বস্তু কিনিব পাৰিবা আৰু কি ধৰণৰ বস্তু মাৰ্কেটত পোৱা যায় তো ধানতেৰছৰ দিনা আপোনালোকে বস্তু এটা ক্ৰয় কৰিব আৰু আশা কৰো আপোনালোকে এটো দিৱালী সুখে আৰু ভালে যাওক ধন্যবাদ তো ফ্ৰেন্ডস আজিলৈ ইমানে আকৌ এটা নতুন প্ৰডাক্ট লৈ নতুন এটা ভিডিও লৈ আনা হ'ব তাৰ বাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে নতুন ভিডিও আহাৰ লগে লগে আপোনালোকে নটিফিকেশনটো পাই যায় ধন্যবাদ